आस्राबारि बिसिडिसिनि मेम्बारनि सायाव गामियारिफोरनि बेरेखा केलेंकारि खालामनायनि अजद दैखांदों गामिनि थागिबिफ्रा। चिरां जिल्लानि आस्राबारि बिसिडिसिनि सिङाव थानाय पश्चिम गलाजार गामियाव गोबाव समनि उनाव 14 खालाराव दैबाना जानायाव लोब्बा लाखिनानै माखासे माइरंफोर अनसुंथाइ सफैदोंमोन। लिस्टआव दंब्लाबो मेम्बारा सायख' होनायखौ दुखु मोननाय फोरमायदों गामिनि थागिबिफ्रा। मख'नो गोनांदि गामिनि गासै 50 नखरनि मुं फारिलाइ दंब्लाबो मेम्बारा गावनि गोसोबादिसो राननानै होदों होननानै फोरमायदों गामिनि थागिबिफ्रा। लोगोसे आर्मि केम्पनिफ्राय मोननाय बायदि बायदि बेसादफोरखौबो राननानै होआखै होननानै फोरमायबावदों। आरो रायजो राजाफ्रा ज'यै ओंखारबोनानै आस्राबारि बिसिडिसिनि मेम्बारनि सायाव नायबिजिरनानै गोख्रों राहा लानो थाखाय सोरखारनिसिम खावलायहरदों आरो मेम्बार मासिनिफ्राय जेन' बोख्लायो बिनि थाखायबो खावलायहरबावदों सरकारनिसिम। যে আমাৰ ইয়াত গোট খাব লগা এটা বিষয় আছে। বিষয়টো হ'ল আমাৰ যোৱা 15 আগষ্টৰ দিনাই ফ্লাটৰ নামত চাউল আহিছিলে সন্ধিয়াত। এই চাউলখিনিৰ কাৰণে আমি ইয়াত গোট খাব লগা হৈছে। আৰু এই চাউলটো মানে আমাৰ মেম্বাৰ আৰু কেইজনমান গাঁৱৰে মানুহ মানে একচিটিয়াভাৱে মানে চাউলবিলাক বিতৰণ কৰি খাই পেলাইছে। এইটো আমি ৰাইজে একো কোৱা নাই। ইয়াৰ পিছত 16 তাৰিখত আকৌ ৰেচন আহিছিলে। পিছত 17 তাৰিখত আহিছে ৰেচন দুটা এলটৰ মোটামুটি 16 বেগ চাউল আহিছিল আমাৰ পশ্চিম গলাজাৰ নামত। আৰু আমাৰ লিষ্টত আছে 51টা পৰিয়ালৰ নাম আছে। কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ মেম্বাৰ আৰু আমাৰ গাঁৱৰে কেইজনমান ব্যক্তিয়ে এই চাউলটো মানে নিজাববীয়া আকৌ বিতৰণ কৰে, আকৌ বিতৰণ কৰি পেলাই ৰাইজক মানে বিতৰণ কৰি নিদিয়ে। সেইটো কাৰণে আজি আমি গোটেই ৰাজ্য আমি ইয়াত গোট খাইছোঁ। আৰু এটা কথা আমাৰ মেম্বাৰৰ নাম হৈছে মৌমিতা সৰেন। সি আমাৰ মেম্বাৰ হৈ আমাৰ গাঁৱত যিটো চৰকাৰৰ পৰা যিখিনি আমাৰ স্কিমবিলাক আহে এইখিনি বস্তু আমাক অৱগত নকৰে বা আমাক নজনায়। অৰুণোদয়ৰ স্কিমৰ ফৰ্মবিলাক আহিছিল সেইটো আমাক দিয়া নাই, ৰাজ্যৰ মানুহ জনোৱা নাই আৰু ফৰ্মো দিয়া নাই। ইয়াৰ পিছত 2 নম্বৰ কথা হৈছে খেতি নষ্ট হোৱাত ইঞ্চুৰেঞ্চ ফৰ্ম আমাক দিয়া নাই। এইটো নিজে সম্পূৰ্ণ স্পষ্টভাৱে জানে মেম্বাৰ হৈ, কিন্তু এইটো আমাক জনোৱা নাই বা ফৰ্মো দিয়া নাই। এইটো আমাৰ আস্ৰাবাৰি বিচিডিচি আণ্ডাৰত পৰে। ইয়াৰ পিছত আমাৰ আৰ্মি কেম্পৰ পৰা পাইছিল চেনিটাইজাৰ বিতৰণ কৰিছিল। সেইটো কিন্তু আমাক ৰাইজক কাকো দিয়া নাই। তাৰে পৰা আনিছে নিজৰ ঘৰতে থৈছে নে কি কৰিছে সি নিজেই জানে। সেইকাৰণে আমি ৰাজ্যৰ পৰা আমি আহ্বান কৰোঁ চৰকাৰক যাতে এনেকুৱা মেম্বাৰ আমাক নালাগে, পুনৰাই আমাৰ ভাল মেম্বাৰ যাতে আমাক বাছনি কৰি দিয়ে আৰু আমাৰ গাঁওসমূহৰ আমাৰ দুখীয়া ৰাইজক যাতে ভাল আমি উন্নতি হ'বলৈ কাৰণে আগবাঢ়ি যাব পাৰোঁ। এইটোৱে আমি কামনা কৰিছোঁ চৰকাৰক।